ঐ পুষ্পা, তোক কিন্তু লাষ্টবাৰৰ বাবে কৈছোঁ, তই মোৰ চিয়াক লগ কৰবা নাজবি। সদায় মোৰ চিয়াটোক লগ কৰি পেলাই ৰেষ্টুৰেণ্টত কিবা খুৱাই লৈ আহে। সেইকাৰণে মই মোৰ চিয়াটোক বেলেগলৈকেও বিয়া দিয়া পৰা নাই। বিয়া দিয়াৰ নাম ল'লিয়ে ইয়াৰ নাম লৈ লৈ কান্দে। কওঁ কিন্তু পুষ্পা মই সিয়াক কৈয়ে থাকোঁৱেই মাষ্টৰ, সি কিন্তু কথা নুশুনে। ইয়া আমিও কওঁৱেই মাষ্টৰ, সি কিন্তু কথা নুশুনে। কি কৰোঁ উপায়ে নোহোৱা হৈছে। সিয়াক ভালকে বুজাই লাভ নাই। ঐ পুষ্পা, তই আজি পে কওঁ তই মাষ্টৰ চিয়াকক লগ কৰবা নাযাওঁ বুলি। ইয়া নাযামেই। ঐ পুষ্পা, তোৰ কি হ'ল? নাই, মোৰ একো হোৱা নাই। পুষ্পা, পুষ্পা, পুষ্পা ৰাজ মাষ্টৰ চিয়াকক লগ কৰিমেই চালা। নাম শুনি তহঁতে মোক চিয়া বুলি ভাবছিলি। মই খগেন ঠিকাদাৰৰ পুতা। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা। পাৰো বতৰা কি যে বুকু ভৰা, মোৰে মন বননিত তুলিলে ঘূৰিয়া।